পৰীক্ষাৰ শেষৰ সেই 10 মিনিট সময় এতিয়াও তোমাৰ হাতত কৰিবলৈ 6 মাৰ্ক আৰু 6 মাৰ্কৰ দুটা কুৱেশ্যন বাকী আছে আৰু দুয়োটা কুৱেশ্যনে কিন্তু তুমি ভালদৰে ঘৰত চাই আহিছা আৰু ভালদৰে লিখিব পাৰিবা। কিন্তু এতিয়া তুমি কি কৰিবা, যিহেতু তোমাৰ হাতত কেৱল 10 মিনিট সময়হে বাকী আছে, 99% ষ্টুডেণ্টৰ উত্তৰ কি হ'ব জানা? এটা কুৱেশ্যন কৰিম আৰু এটা কুৱেশ্যন এৰি দিম, অৰ্থাৎ আমি 6 নম্বৰ পালেও হৈ যাব। কিন্তু এইটো আচলতে এটা শুদ্ধ সিদ্ধান্ত নহয়। এইটো পৰিস্থিতিত টপাৰসকলে কি কৰিব জানা? টপাৰসকলে দুয়োটা কুৱেশ্যনে এটেম্প কৰি আহিব। গোটেই এনচাৰটো আমি লিখিব নালাগে, কেৱল ইন্ট্ৰডাকশ্যন, দুয়োটা কুৱেশ্যনৰ ইন্ট্ৰডাকশ্যন আৰু কুৱেশ্যনটোত কি সুধিছে কেৱল থুলমূলকৈ সেই কথাখিনি যদি আমি লিখি আহোঁ, ইন্ট্ৰডাকশ্যন আৰু সেই কথাখিনি যদি আমি লিখি আহোঁ, এইটোহে হ'ব এটা শুদ্ধ সিদ্ধান্ত। কাৰণ কিয়নো তুমিও জানা যে যেতিয়া আমি 6 মাৰ্কৰ এনচাৰ এটা লিখি আহোঁ, আমাক গোটেই 6 মাৰ্ক নিদিয়ে, বেছিতকৈ বেছি 4 দিব আৰু যদি ভালকৈ লিখিছা 5 দিব। মই এনেকৈ নাই কোৱা যে 6 নিদিবই, কিন্তু বহুত ভালকৈ লিখিলেহে আমাক 6 নম্বৰ দিয়ে। তাৰ ঠাইত যেতিয়া আমি দুয়োটা এনচাৰে পৰীক্ষাত লিখি আহিম, দুয়োটাতে যদি আমি 4 আৰু 4 পাওঁ, তেনেহ'লে আমি 8 নম্বৰ পালোঁ। 5 পোৱাৰ ঠাইত আমাৰ 3 নম্বৰটো বাঢ়ি গ'ল, বা 4 পোৱাৰ ঠাইততো আমি 4 নম্বৰ এটা আমি এক্সট্ৰাকৈ পালোঁ ন। তো এইটো পদ্ধতি তুমিও এতিয়াৰ পৰা ফ'ল' কৰিবা। তো আজিৰ এইটো ভিডিঅ'ত আমি ইমানেই আলোচনা কৰিলোঁ। আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ত। তো আজিলৈ ইমানেই। জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম।